हेलो फ्रेंड्स সকলেৰ মনত এটাই প্ৰশ্ন যে আমি ফেসবুকৰ পৰা টকা বেছি ইনকাম কৰিব পাৰিম নেকি ইউটিউবৰ পৰা বেছি টকা ইনকাম কৰিব পাৰিম অৰ্থাৎ দুটা প্ল্যাটফর্ম দুটাতে আমি ভিডিও আপলোড কৰি টকা উপাৰ্জন কৰিব পাৰি এনে ক্ষেত্ৰত আমি দুটাতেই প্ৰমোশন পাৱাৰ হেবিলাক যেতিয়া প্ৰমোশন কৰো ঠিক সেই সময়ত আৰু বেছি আমি টকা উপাৰ্জন কৰিব পাৰিম সো এনে ক্ষেত্ৰত সকলে কনফিউজ হৈ যায় যে আমি কোনটো প্ল্যাটফর্মত আমি স্টার্ট কৰিব লাগে না বা কোনটো প্ল্যাটফর্মত আমি আটাতে বেছি টকা উপাৰ্জন কৰিব পাৰিম সো फ्रेंड्स मोर नाम मकिबुल अपनी चाइसे मकिबुल टेक सो गाइस प्रथमे आमी आलोचना करूँ फेसबुकर विषय आसलते फेसबुक हल एनेकुवा एटा प्लेटफर्म जत आपनि शर्ट टार्मर भावे टका उपार्जन करिब पारिबो लास्ट ईयर अर्थात 2024 बर्षर जे आमी एटा लिस्ट उलाओ सो तेने क्षेत्र देखा जाए जे आटातকৈ बेसी टका उपार्जन करिब पारिছিল फेसबुक क्रिएटर हकले अर्थात यूट्यूब क्रिएटर हकले जदि 1000 ভিউজত 5000 टका इनकाम करिब पारिছিল ठीक সেই সময়ত फेसबुक क्रिएटर हकले 1000 ভিউজত 10000 टका इनकाम करिब पारिছিল अर्थात फेसबुकर इनकाम तो हाई है किन्तु आपुनि चाब लागिब एटु हल एटा शर्ट फर्म अर्थात बर्तमान 2025 बर्षत आर्निंग नहये आपुनार 10000 5000 मिलियनत ভিউজ आए किन्तु आपुनार आर्निंग 1000 নহয় अर्थात एनेकुवा एटा सिचुएशन आहि गइसे फेसबुक हल एटा शर्ट टार्म मानी इनकाम प्लेटफर्म तो गाइस एतिया जदि यूट्यूब प्लेटफर्मर कथा कबले जाओ यूट्यूब प्लेटफर्म एटा रेसिंग प्लेटफर्म अर्थात यात आपनाक कन्सिस्टेंसी भिडिओ बनाय থাকিব লাগিব अर्थात यूट्यूब प्लेटफर्म हल लंग टाइमर भावे आर्निंग जदि आपनि करिबले चाय लंग टाइमर कारणे तनहले आपनि यूट्यूबत যাব पारे यूट्यूबत भिडिओ अपलोड करिब पारे कारण यूट्यूबत आपनि एकेबारे 1000 ভিউজত যে আপনি 10000 টাকা ইনকাম করিব পারিব তেনেকুৱা নহয় अर्थात अपनी कन्सिस्टेंसी भिडिओ अपलोड करिब লাগিব जेते आपनार चैनल मनिटाइजेशन অন হ'ব ठीक সেই সময়ত আপনি যেতে 1000 ভিউজ হ'ব নাইবা 2000 ভিউজ হ'ব তেনে ক্ষেত্ৰত আপোনাৰ অডিয়েন্স লোকেশন চাব আপোনাৰ ক্যাটাগৰি চাব ভিডিও ক্যাটাগৰি চোৱাৰ পিছত সেই ক্ষেত্ৰত আপুনি কিমান টকা পাব পাৰে সেইখিনি তেওঁলোকে দিব অৰ্থাৎ যদি আপুনি লং টাৰ্মৰ কাৰণে অৰ্থাৎ যদি আপোনাৰ ব্র্যান্ড ভ্যালু বনাবলৈ বিচাৰে আপুনি লং টাৰ্মৰ কাৰণে ইউটিউবত যদি আপুনি টকা উপাৰ্জন কৰিব বিচাৰে ठीक সেই সময়ত মই আপোনাক সাজেষ্ট কৰিম ইউটিউব প্ল্যাটফৰ্মত ভিডিও আপলোড কৰিবলৈ অৰ্থাৎ ইয়াত আপোনাৰ এটা ক্যাটাগৰি সিলেক্ট কৰিব লাগিব আপুনি যেটো ক্যাটাগৰিত ভিডিও বনাব সেই ক্যাটাগৰি মতে আপোনাক টকা দিয়া হ'ব সো গাইস আপুনি হয়তো বুজি পালে যে ইউটিউব আৰু ফেসবুক এই দুটাৰ পৰা আমি কোনটো বাছিব লাগিব যদি আপোনাৰ শৰ্ট টাৰ্মৰ কাৰণে টকা উপাৰ্জন কৰিব বিচাৰে তেনহলে আপুনি ফেসবুকলৈ যাব পাৰে যদি আপুনি লং টাৰ্মৰ কাৰণে টকা উপাৰ্জন কৰিব বিচাৰে তেনহলে আপুনি ইউটিউবলৈ যাব পাৰে सो गाइस यूट्यूबत 1000 ভিউজত আপনি কিমান টকা পাবো নাইবা ইউটিউবে আপোনাক কিমান টকা দিব সো সেই ভিডিওটো যদি আপনি চাব বিচাৰে তেনহলে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আপুনি তাত যাই ভিডিওটো চাব পাৰে সো फ्रेंड्स যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্রাইব কৰিব ভিডিওটো লাইক কৰিব লগতে ভিডিওটো বন্ধু-বান্ধৱৰ লগত শেয়াৰ কৰিব আশা কৰো সকলোৱে ভালে থাকিব সুস্থ থাকিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ।